वेलकम टू यूट्यूब चैनल केपी ब्लॉग्स में स्वागतम फानी और धुनिया आज जगह जाम कत जाम कि कथा अपने चाह सम्पूर्ण भिडिओ और मैं आज रातिपुवा 5टाते ओलालो ये देखिए टाइम हो गल 5टा और रात तो 5 घंटिया हम और मोर भंटी मैंने और बाइदेव जा और बहुत धुनिया जगह जाम आज कत जाम कि कथा अपने भिडिओ चाले गम पा नो भिडिओ स्किप नक अवस्था थीलगिया जीवन मैं लगरकटा उलियाइल न पिकनिकल गोटेकिटा थी उपाय ना थी जा और नामबर हाबित पाई गल बेसि दूर ना पढ़ी सीटो पालो और जेने तेने और दादाजनतो थी आसे बहुत कष्ट कारण एनेकुवा अवस्था हुए और कि कम नामबर रिजार्वर भिउ देखो बहुत धुनिया लगे पूरे ठंडा परिवेश मैं मजा लगे एनेकुवा न जो पिकनिक खाबले जाओ इतना 100 टका टेक्स दिबलगिया हल आमी दिबई लागिब टेक्सटो और एजने पइसा धुनिया कारण निदू बुली टेक्सटो और दिबई लागिब और फाइनली गाड़ी पार्किंग करा हो गल और इतना मनटे मैं फाइनली गाड़ी पान आम गामोचाखन लगा लो और पैसा दिबई लगे न गामोचाखन मेन गामोचाखन लगा लो मंदिर भर आप खुजकाई खुजकाई पालो गेटर मुखर आगत सोमाम और चाकी ताकी लो आपलोर कारण और मोर 300 फैमिली और मोर फैमिली कारण धुनिया चाकी अक आपलोक आशीर्वाद कर और अक आगुवाई दी और मरम दी तेने अक आगबाढ़ जा पारिम न और आपलोक मरम पाले मैं अक आगबाढ़िम और आपलोक मरम दिले और मैं आपलोक नतुन नतुन भिडिओ दी पारिम ভিউ দেখুন মন্দিৰৰ বাহিৰত ভিউ দেখুন আৰু মানুহ বহুত ভিৰ হৈছে ইয়াত লৈছোঁ আৰু চাকি এটা জ্বলামগৈ ভিতৰত আৰু সোমোৱাই নাই মন্দিৰৰ ভিতৰত এটা চাকি ল'লোঁ এই বাইদেউজনী ঘৰৰ পৰা মানে চাকি 7 গছ লোৱা হ'ল আৰু আপোনালোকৰ কাৰণে আৰু মোৰ ফেমিলিটো অকণ ডাঙৰ কৰিবলৈ বিচাৰিছোঁ জোতাযোৰ খোলা হৈ গ'ল আৰু জোতাযোৰ ইয়াতে থৈ দিছোঁ আৰু ভাইটি এজনক মানে কিবা এটা দিব লাগিব জোতাযোৰ থোৱাৰ কাৰণে আৰু নিদিলেও হয় কিন্তু আমাৰ ফালৰ পৰা কিবা এটা দি যাম আৰু জোতা ইয়াতে থোৱা হৈ গ'ল আমাৰ ফাইনেলি আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাম আৰু ফাইনেলি ছাবস্ক্ৰাইবাৰ 4জন মান পাই গ'লো মোক আৰু কেপিটা বুলি মাতি দিলে ব্লগ বনাই আছিলোঁ আৰু ফাইনেলি ভাইটোৰ ঘৰ দেৰগাঁৱতে ফাইনেলি চাকি তাকি জ্বলোৱা হৈ গ'ল আৰু এতিয়া ওলাইছোঁ যাবলৈ আৰু যোৱা দেৰি হ'ব আমাৰ ভাইটিও ৰখি আছে তাত ইয়াত ফিটা চিটা বন্ধা হৈ গ'ল আৰু এতিয়া যাম খৰচা দিয়া হ'ল বাইক আৰু আমি এতিয়া ওলাই আছোঁ ধুনীয়াকৈ যাবলৈ মনটো গৈ আছে মোৰ লগত মনটো আছে দি গ'ল খানা খাই এতিয়া ঘৰতে খানা খাবলৈ চব বহি গ'ল আৰু খানা চানা খাই এতিয়া যাম আৰু ইয়াৰ পৰা কমপ্লিট ৰিজাৰ্ভ পাই গ'লো এতিয়া ৰিজাৰ্ভত টিকেট এটা কৰোৱাৰ ভিতৰলৈ সোমাই যাব আপোনাৰ আছিলে কোনোবাৰ কাৰণে গেটখন বন্ধ কৰি দিছে কিন্তু এতিয়া পাৰ্মিশ্যন ল'বলৈ কৈছে চাৰ্কিজনৰ পৰা যদি পাৰ্মিশ্যন হয় তেতিয়া আমি সোমাই যাম আৰু বহুত মানে ৰিকুৱেষ্ট কৰিবলগীয়া আছে কিন্তু সোমাবলৈ দিলেতো ভালে নিদিলেতো কি উপায় নাই ঘৰ ঘূৰি যাব লাগিব কোম্পানী ৰিজাৰ্ভৰ ভিউ চোৱা একদম মজা লাগিছে আৰু এইফালে ৰখি আছে মানুহবোৰ সোমাবলৈ দিয়া নাই কিন্তু পাৰ্মিশ্যন পোৱা নাই পাৰ্মিশ্যন ব্ৰহত বেয়া নাপাবা তোমালোক সোমাবলৈ নাপালে কিন্তু অনলি মোক সোমাবলৈ দিলে আৰু সোমাই আহিলোঁ আৰু খুৰাজনে বহুত হেল্প কৰিছে কাৰণ আজি সোমবাৰ দিনৰ কাৰণে সোমাবলৈ নিদিয়ে সেইকাৰণে এয়া গৰম পানী ৰিজাৰ্ভৰ ভিউ দেখোন মজা লাগিছে ভিউটো একদম মাই গড আজি বহুত ভিউ লাগিছে অকলে সোমাই কাৰণ 20-25জন আমাৰ লগত আছিলে কিন্তু সোমাবলৈ নাপালোঁ কি অনলি মোকে এজন সোমাবলৈ দিলে আৰু এতিয়া সোমাই আহিছোঁ ফাইনেলি গৰম পানী ৰিজাৰ্ভত আৰু গৰম পানী ৰিজাৰ্ভত দেখুৱাইছোঁ আপোনালোকে কিন্তু বেয়া লাগিছে কিন্তু বুঢ়তি সোমাবলৈ নাপালে কিন্তু মোৰ বহুত দূৰ লাগিছে কাৰণ ৰিকুৱেষ্ট কৰাৰ পিছত মোক সোমাবলৈ দিলে আৰু সোমাই আহিলোঁ আৰু ফাইনেলি এখন দলঙৰ ভিউ চাওঁ আৰু ওলমা দলংখনত উঠিম আৰু আপোনালোকে এটা শ্বৰ্ট দিম আপোনালোকে সম্পূৰ্ণ চাব ভিডিঅ'টো ৰিকুৱেষ্ট কৰি কাৰণ ভিডিঅ'ৰ কাৰণে আপোনালোকৰ কাৰণে আৰু আজি সোমবাৰ দিনটো চফা কৰা হয় সেইকাৰণে আমাক সোমাবলৈ নিদিয়ে মানে সেইকাৰণে ময়ে সোমাই আহিলোঁ ক'লোঁ বাকীকেইজনক তোমালোকে ভিডিঅ'ত পাই যাবা আৰু ফাইনেলি মানে কি হ'ল বহুত ৰিকুৱেষ্ট কৰিলোঁ ছাৰহঁত নাই ছাৰহঁতৰ কাৰণে কিবা এটা মেনেজ কৰিলে এতিয়া নাই যে সেইকাৰণে বেয়া আৰু নেক্সট বাৰ আহিলে লগ পাম আকৌ ছাৰহঁতক ভালকৈ যাব এইখন পাৰ্কখন আৰু গৰম পানী পুখুৰীটো তাত আছে পুখুৰীটোলৈ যাওঁ আৰু দাদা এজন ন পুখুৰী গৰম পানী পুখুৰীটো এতিয়া গৰম পানী পুখুৰীত পাই গ'লোহি আহি এতিয়া পুখুৰী ইয়াত গৰম পানী পুখুৰী আৰু পানী উতলি আছে আৰু দেখিছে এটা উঠানে ভালে আছিলে তাত উঠিবলৈ নিদিয়ে ওলমা দলংখনতো নিদিয়ে ফাইনেলি মানে কি হ'ল মানে সোমাবলৈ নিদিলে কিন্তু পানীৰ বটল লৈ লৈছোঁ ঘৰৰ কাৰণে কি হয় নাজানো পানী বটল খাম পানী বটল গৰমেই দৌৰি আহিছোঁ মানে অফিচাৰজন আহি গ'ল তেওঁলোকক দম দিছে সেইকাৰণে মোক সোনকালে পঠিয়াই দিলে দাদাকেইজনে আৰু বহুত বহুত ধন্যবাদ দাদাকেইজন আপোনালোকে সোমাবলৈ দিলে মোক দাদা খুৰাজনে এজন আৰু খুৰাজনে কৈছে সোমবাৰে মানে সোমাবলৈ নিদিয়ে আপুনি কি ক'ব কাৰ্বি আংলঙৰ বিষয়ে অকণ কৈ দিয়কচোন মানে গোটেই সপ্তাহটো খোলা থাকে সোমবাৰে বন্ধ থাকে ন সোমবাৰে নিদিওঁ মানুহক আমি যদি একদম মানে উপায় পানী মই এতিয়া এই ভাইটিক পানী দিলে বাৰু নাই নাই উপায় নাইকিয়া নহয় উপায় মানে পানীটো আনি দিছোঁ পানীটো আনি দিছোঁ সোমবাৰে আহিব লাগিব ন সোমবাৰেতো বন্ধ বাকীকেইটা দিনত পাম নহয় এই দেওবাৰে আহিলে ফূৰ্তি কৰিবলৈ পাবা মানুহ বহুত মানে এনেকুৱা তেনেকুৱা নাপায় ভাইটি দেই বেয়া নাপায় আপুনি বেয়া নাপায় মোক যে সোমালে তাকে ধন্যবাদ দেই কোম্পানীৰ যাব গাড়ী তাত ৰখি আছে গাড়ীখনত উঠিমগৈ কিন্তু লগৰবোৰে মোকে গালি দিছে তই গুচি গ'লি অকলে আমাক নিলি কিন্তু এই শুনা বহুতে গালি দিছে কিন্তু কি ক'ব উপায় নাই কিন্তু মোকে অকলে সোমাবলৈ দিলে কেমেৰা ফাইনেলি আহি জয়াখণ্ডৰ পাহাৰত পাই গ'লোঁ নুমলীগড় জয়াখণ্ডৰ পাহাৰত পাই গ'লোঁ আৰু এতিয়া ওপৰলৈ উঠিম আৰু অহা নাই মই অকলে নামি গুচি আহিলোঁ গাড়ীৰ পৰা আৰু ফাইনেলি ওপৰলৈ উঠি যাম এতিয়া মই কৈছিলোঁ ন চেলেঞ্জ কৰিম বুলি আৰু ভণ্টি হৈ গ'ল চেলেঞ্জ কৰিবৰ কাৰণে যদি একেদৰে যদি পাহাৰৰ পঠিয়াব পাৰে ন জয়াখণ্ডৰ পাহাৰৰ পৰা তেতিয়া মই ভণ্টিক 100 টকা দি দিম বাৰু
চব আৰু উঠিব পৰা নাই, বহুত উঠিব পৰা নাই, কিন্তু মই উঠিলোঁ ওপৰতে আহি। ফাইনেলি দৌৰিব পৰা নাই, বহুত কষ্ট হৈছে উঠিবলৈ, আৰু সৰু ভণ্টিজনী উঠিলে ওপৰলৈ। ফাইনেলি আহি ওপৰত উঠিলোহি, কিন্তু কি ক'ম বহুত ভালকৈ এটা ষ্টেপ পাৰ হৈ আহিলোঁ, আৰু বেছি দূৰ নাই ওপৰলৈ, কিন্তু চাই যাওঁ বুলি হ'লে বাইদেউহঁত আহিছে। মই কাৰণে আহোঁ মাজে মাজে, মই মই ভিডিঅ' দিবলৈ সময় নহয়, কিন্তু বাইদেউহঁত ওপৰত উঠি গ'ল, আৰু ফাইনেলি বাইদেউ আছে, ভণ্টি আছে মোৰ। এই জয়াখণ্ডৰ পাহাৰৰ ওপৰত উঠিলোঁ, আৰু এই পুৰণি মৃৎশিল্প মূৰ্তি আছে, ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি আছে। আপোনাৰ ওপৰৰ ভিউটো চাওক নাই, মজা লাগিছে বে, একদম বহুত ধুনীয়া লাগিছে, আল্টিমেট লাগিছে। আৰু এইফালে বুদ্ধ ভাই আহি আছে, আৰু বহুত কষ্টৰ মূৰত মই উঠিব পাৰিলোঁ আৰু পাহাৰৰ ওপৰত। আৰু এটা সপোন আছিল ন পাহাৰৰ ওপৰত উঠা মোৰ, আৰু আহি থাকোঁ আৰু, কাৰণ মই বাইদেউ আৰু ভণ্টিক মানে উঠোৱা নহয়, সেইকাৰণে মই আজি লগত আহিছোঁ, আৰু লগত সেইকাৰণে দেখুৱাই যাম বাৰু ভণ্টি আৰু বাইদেউ। জয়াখণ্ডৰ পাহাৰত উঠা হৈ গ'ল, আৰু দাদাজনে কৈছে মানে 4টা বজাৰ লগে লগে বন্ধ কৰি দিয়ে। দাদাজনে কৈছে হাতী ওলাই ন ইয়াত? হাতী ওলাই হাতী কি পাহাৰৰ ওপৰত উঠি যায়? আহি যায়, এইফালে ৰাস্তা আছে। ৰাস্তাতে উঠি যায়, কিন্তু কেইটা বজাত বন্ধ কৰি দিয়ে? 4টা বজাত 4টা বজাত। ৰাতিপুৱা কেইটা বজাত খোলে? 8:30। 7:30। আপোনালোকে আহিলে এইটো টাইমত আহিব, কাৰণ মানে আমাৰ দেৰিয়ে হ'ল, কিন্তু দাদাজনক যেনে তেনে ক'লোঁ, দাদাজনে মানে আমাৰ কাৰণে ৰৈ দিলে, ভাল লাগিল দাদাজনক। আৰু অলপমান দেৰি মানে ভিডিঅ' এটা বনাম, তাৰপৰা যাম, আৰু আপোনালোকে বেয়া চেয়া নাপাব, আজি সৰু সুৰা ভিডিঅ' এটা দিলোঁ। আৰু মানে কি ক'ম, যদি হাতী ওবা ওলাই ন অকণ দিগদাৰ হয়, আৰু ইমান তললৈ কেনেকৈ নামি যাম যদি খেদে আমাক, আৰু সেইকাৰণে মানে দাদাজনে ভালকৈ বুজাই ক'লে। এতিয়া যিমান মোৰ লগত আহিছিলে দাদা, ভণ্টি, ভাইটি, বাইদেউ, যিমান তললৈ নমাই দিলোঁ, কিন্তু মই অকলে আছোঁ। মই এতিয়া দৌৰি তলত পাই যে মোৰ কাৰণে 10 মিনিটো নালাগে নামিবলৈ। আৰু এতিয়া খুৰাজনো ওলাই যাব মোৰ লগত, এতিয়া যাব না মোৰ লগতে? যাম। এতিয়া মোৰ লগতে খুৰাজন ওলাই যাব। ফাইনেলি মানে বহি মানে ফটোশ্বুট কৰি আছোঁ, যাবলৈ হৈ গ'ল, কিন্তু 4:30 বাজি গ'ল। এতিয়া মানুহ আহিয়ে আছে, কিন্তু পিকনিকত যোৱা মানুহ ন, মানে ওপৰত মানুহ উঠিয়ে আছে, কিন্তু দাদাজনৰ বহুত খং, মানে দাদাজনৰ খং উঠি আছে, কাৰণ মানে দাদাজনে ভাবি আছে কি হ'ল, কোনো ওলাই যোৱা নাই, 4:30 হৈ গ'ল। দাদাজনকো অফিচাৰসকলে কৈ আছে বন্ধ কৰিবলৈ। আৰু যে মই যে কৈছিলোঁ স্কুটি লৈ যে আমি সেইটো ৰাস্তাতে উঠিছিলোঁ, কিন্তু বহুত কষ্ট মোৰ হৈছে, কিন্তু আপোনালোকে মানে কোনোবা আহিলে মানে উঠাবলৈ চেষ্টা নকৰিব। কিন্তু মই কৈছোঁ বহুত ৰিস্ক, যদি বাইকখন যদি স্কুটিখন ৰখাব নোৱাৰে, বাইক বা স্কুটি যিয়ে হওক, যদি ব্ৰেক মাৰি ৰখাব নোৱাৰে, কিন্তু তলত কিন্তু মানুহ ৰখাই থ'ব লাগিব, কাৰণ তেনেকৈ। আৰু মোৰ লগৰ আছিলে, সেইকাৰণে মানে হেল্প কৰিলে, মানে আমি চাইছিলোঁ পাৰিম নে নোৱাৰিম মানে আমি ট্ৰেভেল কৰিব এই ৰাস্তাটো। কলেজ লাইফত তেতিয়া মানে মই ইউটিউবত এতিয়া ভিডিঅ' বনোৱাই নাছিলোঁ, আৰু তেতিয়া পাই গ'লোঁ। এতিয়া তলত নামি আৰু গাড়ী ৰখি আছে, গাড়ী ৰৈ আছে মোৰ কাৰণে, আৰু গুচি যাম ফাইনেলি। আৰু এতিয়া উঠিয়ে আছে মানুহ, কিন্তু দাদাজনে বহুত গালি দি আছে, আৰু তলত নামি ভিডিঅ' নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ, ধামাকাদাৰ ব্লগ হ'ব। আৰু মই যে কৈছিলোঁ নতুন মোবাইল কিনিলোঁ, এই নতুন মোবাইলটোৱে মই ভিডিঅ' বনাই আছোঁ।